বহাই দিব। স্যার প্রমোদ বড়ৰ হাগামৰিৰ সমষ্টিতে প্ৰাৰ্থী দিবলৈ বিজেপি আমি বৰ্তমানলৈকে আমাৰ নিদিয়াৰ সিদ্ধান্ত দুইটা সমষ্টিতে আমি নিদিম বুলি ভাবি থৈছোঁ, কিন্তু তেওঁলোকে ক'ত প্ৰতিদ্বন্দ্বিতা কৰে আমিতো নাজানো। ধৰক গৈবাৰীত নকৰিবও পাৰে বা দেৱৰগাঁৱত নকৰিবও পাৰে। সেইকাৰণে আমাৰ সিদ্ধান্তটো তেওঁলোকে প্ৰাৰ্থী তালিকা দিয়াৰ পিছতহে আমি এটা স্পষ্ট সিদ্ধান্ত ল'ব পাৰিম। কিন্তু প্ৰমোদ বড়ো আৰু হাগ্ৰামা মহিলাৰ বিৰুদ্ধে আমি প্ৰাৰ্থী নিদিয়াৰ সিদ্ধান্ত আমি লৈ থৈছোঁ। মই সকলোকে শুভেচ্ছা জনাম। বিটিআৰত ইলেকশ্যন যিমানে মানুহে খেলে, বিটিআৰত গণতান্ত্ৰিক পৰিৱেশ এটা ঘূৰি আহিব। সেইকাৰণে মই সকলো ৰাজনৈতিক দলে বিটিআৰত ইলেকশ্যন খেলাটো বিচাৰিছোঁ, যাতে বিটিআৰৰ মানুহেও অনুভৱ কৰে যে আমিও নলবাৰীৰ দৰে, আমিও গুৱাহাটীৰ দৰে, ইয়াত আমি বেলেগ নহয়। সেই পৰিৱেশটো তেতিয়া আহিব যেতিয়া সকলো ৰাজনৈতিক দলে ইলেকশ্যন খেলিব, মাৰপিট নহ'ব, গণ্ডগোল নহ'ব, তেতিয়াহে মানুহৰ মাজত বিশ্বাস বাঢ়িব। সেইকাৰণে কংগ্ৰেছেও ইলেকশ্যন খেলক, আন কোনোবা CPM CPI তেওঁলোকেও খেলক। মই